তো হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে MR এছামিজ ব্লগছ। তো বন্ধুসকল, আজি মই গৈ আছোঁ বিদ্যাপুৰলৈ। তো বিদ্যাপুৰৰ ৰজাৰ মানে যিটো বাসস্থান, সেই বাসস্থানত গৈ আছোঁ আৰু কি মানে আছে সেইখিনি দেখুৱাম। আৰু বলেন মোৰ লগত থাকিব এইটো চেনেলত, আমি মানে দুজনে একেলগে কাম কৰিম এই চেনেলটোত। তো যদি ভিডিঅ'টো ভাল লাগে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি আৰু চাই থাকক আৰু ভিডিঅ'টো কিবা ক'ব শেষলৈকে চাই থাকক। আৰু আমি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবি, লাইক কৰিবি, শ্বেয়াৰ কৰিবি যদি মানে ভিডিঅ'বিলাক চাই ভাল লাগে। MR এছামিজ ব্লগ চাই থাকিব, ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিম আপোনালোকৰ কাৰণে। চাই থাকক। আমি এতিয়া গৈ আছোঁ। তো বন্ধুসকল, এতিয়া আমি আহি মানে একেবাৰে সন্মুখত আহি পাইছোঁ। চাই থাকক আৰু কেনেকুৱা লাগে। তো সেইফালে বহুত মানুহ আছে দেখোন আজিও। মাংস কাটিছে, কি মজা। এইখন গেটখন হয় ভাই, চাওক কি বহুত। এতিয়াও মানে কি ক'ম আৰু, ভালে আছে কিন্তু ৰং থং কৰা নাই। ৰং কৰিলে আৰু বেছি ভাল লাগিব। তো বন্ধুসকল, আমি ফাইনেলি যিটো মানে গেটখন হয়, মেইন গেটখন হয়, গেটখনত আহি পাইছোঁ। তো আপোনালোকে দেখি আছে গেটখন। তো ৰাজবাৰী মানে বঙাইগাঁও ডিষ্ট্ৰিক্ট, বিদ্যাপুৰ মানে ৰাজবাৰী এইটো। তো এইখন চাই থাকক, আমি মানে চাম একেলগে। তো এইখন গেটখন হয়, বেক কেমেৰাটো মই কৰি আছোঁ, চাই থাকক আপোনালোকে। আমি ইয়াৰ ভিতৰত কি আছে আমি চাওঁ। সৌ ৰজাৰ দিনৰে বস্তু ইয়াও ঠিক আছে। আমি একেলগে ভিতৰত বস্তুবিলাক উপভোগ কৰিম, কি আছে চাম। মানে এতিয়াও বহুত ভালে আছে, মানে চাই লওক আপোনালোকে, নিজে চাই লওক। বহুত দিনৰ পুৰণি, আজি 20-30 বছৰ হৈ গ'ল। 100 বছৰ পাৰ হৈছে, কিন্তু এতিয়াও ঠিকে আছে। কি ক'ম আৰু, ৰজা দিনৰ বস্তু ভাই। এই কিহৰে বনাইছে মানে এতিয়াও? আগৰ কালি ইটাৰে নেকি? ইটাৰে, কোনো ৰদ নথকাকৈ। ৰদ নাই, একো নাই। ডিজাইন ভাই, ডিজাইন চানা, ডিজাইনো বহুত ভাল লগা। মানে চাওক আপোনালোকে, মই পিছৰ পৰা কেমেৰাটো কৰি আছোঁ। তো একেবাৰে মানে গেটখন চাওক আপোনালোকে। তো ভিতৰৰ ফালত এইটো ফটো দেখিছে, মানে বহুত বেছি ধুনীয়া আৰু দেখিবলৈ বহুত ভাল লগা। কি ক'ম আৰু মানে। আৰু চাইডত এখন চাহ বাগিচাও আছে। তো এইখন চাহ বাগিচা, তো ইয়াৰ ওচৰতো যাম আমি। তো বন্ধুসকল, এইখন মানে ঘৰৰ মুখতে চাহ বাগিচাখন হয়। তো দেখি আছে, ইমান এটা ডাঙৰ নহয়, কিন্তু নহ'লেও মানে চাহ বাগিচা বহুত ভাল লগা আৰু বহুত ভালো হৈছে চাহখিনি। তো চাহ গছখিনি এইফালে দেখিছে, এইটো মানে ফটো হয়, মানে দেখিবলৈ চাহ ভাই বহুত ভাল লগা হয়। তো চাওক মানে কি ক'ম আৰু, বহুত ভাল লগা হয়। তো দেখুৱাবলৈ আৰু একো নাই কিজানিবা। তো আমি ভিতৰত যাম, যদিহে আছে ভাল ভাল বস্তু তো আপোনালোকক দেখুৱাম। আৰু যদি পাৰোঁ মানে, তো যিখিনি পাৰোঁ তো দেখুৱাম। আৰু ইফালে হয়, কি কৰা তুমি? ফটো ল'ব, ফটো। তো চাই থাকক। তো বন্ধুসকল, এতিয়া একেবাৰে সন্মুখত মানে এইটো ঘৰটো হয়। তো চাই থাকক, ঘৰটো বহুত ভাল লগা হয়, মানে দিল খুচ কৰি দিয়া আজ কিয়া বলিব। তো চাই থাকক আৰু। তো আমি এইফালে আহিম। তো বন্ধুসকল, এইফালে খুৰীহঁত আছে। তো ইহঁতক সুধিম মানে, এই যিখন চাহ বাগিচা আছে সেইখন মানে প্ৰাইভেট নে গভৰ্ণমেণ্ট, আমিতো জানো এইখন প্ৰাইভেট হয়। তো তথাপি এবাৰ সুধি চাম। আৰু এই ঘৰবোৰৰ ডিটেইলছ মানে সকলোখিনি কি আছে, ক'ত তো এইখিনি সুধি ল'ম। আৰু কিমান বছৰ হ'ল এই ঘৰ দুৱাৰবোৰ। তো চাই থাকক ভিডিঅ'টো। ব্যক্তিগত মানে বহুত মানে দুখীয়া মানুহক সহায় কৰি আছে, মানে তেনেকুৱা আৰু। তো চৰকাৰ নহয়, খুৰাই অলপমান ক'ব। তো ৰজাজনৰ নাম বুলি, আমি ৰজাজনৰ বিষয়ে কি নাই খুৰা, কি আছিল নামটো? অভয় নাৰায়ণ আছিল। তো দেৱ। এতিয়া ইয়াত কোন থাকে? এখন বুদ্ধ ৰজাৰ কি ৰজাৰ ভাতিজা। তো এতিয়া মানে ৰজাৰ ভাতিজা থাকে। তো আৰু ৰজা মৰা মানে কিমান দিন হ'ল এতিয়া? মানে এই যে এইবিলাক আছে, এতিয়া এই গেটখন আছে যে, এইটো ৰজাৰ দিনতে মানে, ৰজাৰ দিনতে বনোৱা এতিয়াও আছে মানে 100 বছৰ মানে। তো সেইফালে যে এটা জীপ আছে, এই জীপটা বৰ্তমান হৈছে, মই আৰু আগৰ দিনৰ জীপ নেকি? এই ঘৰটা বহুত দিন হ'ল, 300 বছৰ মান হয়। এই ঘৰটা 300 বছৰ পুৰণি ঘৰ। এই তো খুৰী কৈ আছে মানে বেছি হ'ব, কম নহ'ব। মানে কি ক'ম আৰু, 300 বছৰ হৈছে এতিয়া, মানে এনেকুৱা লাগি আছে কি জাষ্ট বনাইছে মানে। কি ক'ম আৰু মানে ভাষা নাই মানে ক'বা। 300 বছৰ মানে 300 বছৰীয়া ঘৰ এলাও আছে। তো চাই থাকক, এতিয়া মানে 300 বছৰীয়া ঘৰ হয়। তো আহিবি চবেই মানে চাবা।
যদি ভাল লাগে আৰু তো ভালতো লাগিবই মোৰ যিহেতু ভাল লাগিছে আৰু আপোনালোকক ভাল লাগিব লাগে মানে 300 বছৰীয়া ঘৰ ভাই আৰু গেটখনতো ইমানেই হ'ব এতিয়াও মানে একো হোৱা নাই কি ক'ম এইটো পুৰা ইয়াৰে নেকি অঁ অলপ আগত ঘৰ অঁ ঠিক আছে এইখনতো চাহ বাগিচা নিজা মোৰ গাড়ীখন লৈ আৰু অঁ হাত লগা আৰু নাই নিজা বাগিচা হেল্ল' বন্ধুসকল আজিৰ ভিডিঅ' এইখিনিয়ে গতিকে যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবি ছাবস্ক্ৰাইব কৰিবি শ্বেয়াৰ কৰিবি আৰু আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবি Put a little bit of gin, put a little bit of gin, put a little bit of gin.